নমস্কাৰ সকলোলৈকে। বৰাহী দপথাৰ অংগনবাড়ী কেন্দ্ৰত এয়া দেখিছে নহয় ভিডিঅ'টোত মাতৃগোট আৰু পৰিচালনা সমিতিৰ সভানেত্ৰী মহোদয়াৰ সহযোগত বিভাগীয় কাৰ্যালয়ৰ পৰা অহা সকলো সামগ্ৰী কিতাপ, পেঞ্চিল, পানী বটল, ৰবাৰ, অন্যান্য যিখিনি সামগ্ৰী দিছিলে সেই সামগ্ৰীখিনি বিতৰণ কৰাত তেওঁলোকে সহায় কৰি দিছে। আৰু সেই দিনটোত আছিল 5 জুন তাৰিখ আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে সৰুৰ পৰা ডাঙৰলৈ গছ আঁকিবৰ কাৰণে তেওঁলোকে অকণমান সহায়ো কৰি দিলে। আৰু সেই দিনটোত আমি বিভিন্ন ধৰণৰ কাৰ্য হাতত লৈছিলোঁ। যিখিনি বিভাগীয় কাৰ্যালয়ৰ পৰা খাদ্য আহিছিলে, চুজি, খিচিৰি পেকেট, সেইখিনিও আমি বিতৰণ কৰিলোঁ। যিহেতু বাগানীয়া অঞ্চলৰ লোকসকলে যেতিয়া নেকি বাগানত কাম কৰিবলৈ যায় সদায় সময় নাপায়, গতিকে আমি তেওঁলোকক সেই দিনটোতে বস্তুখিনিও বিতৰণ কৰি দিলোঁ। আৰু যিহেতু তেওঁলোকৰ সময় বহুত অভাৱ হয়, ৰাতিপুৱাই কামলৈ গুচি যায়, সন্ধিয়া পায়হি আৰু লগ পাবলৈ বহুত অসুবিধা হয়। তাৰ মাজতে তেওঁলোকে আহিছে যিখিনি পাৰে, আৰু এওঁলোক হৈ গ'ল মাতৃগোটৰ সদস্যা। তেওঁলোকে এনেধৰণে বিভিন্ন কামত নিমন্ত্ৰণ দিলে আহি আমাক সহায় কৰি দিয়ে।